ঐ ৰঘু এফালা কিয় মাতিছিল দেউতা? তোৰ ৰিজাল্ট কি হ'ল? আমাৰ স্কুলৰ হেডমাষ্টাৰৰ পুতেকটো ফেইল কৰিলে দেউতা। হয় নেকি? তোৰ ৰিজাল্ট কি হ'ল? দেউতা আপোনালোকৰ যে সেই ডক্টৰজন যে আছিলে তেওঁৰ পুতেকেও ফেইল কৰিলে। হে সিও ফেইল কৰিলে, কিন্তু তোৰ ৰিজাল্ট ক? দেউতা আপোনালোকৰ যে সেই যে ইঞ্জিনিয়াৰজন যে তেওঁৰ পুতেকেও ফেইল কৰিলে। হেৰ গাধৰ, তোৰ ৰিজাল্ট সুধি আছো মই, কোৱা নাই কিয় তোৰ ৰিজাল্ট? দেউতা আপুনিনো ক'ত আৰু দিছে, গতিকে আপোনাৰ পুতেকেও ফেইল কৰিলে। ঐ নগেন, এফালে আছোন। গজান কি কৰিছে ইয়াত? কেপি এটা খাব আহিছিলো। আমাৰ ঘৰৰ ওচৰত নাই, বিচাৰি বিচাৰি পোৱা নাই, সেইকাৰণে ইয়ালৈকে আহিলো কেপি খাবলৈ। বল পটাপট যাওঁ বল, 6টা বজাৰ পৰা কাৰফিউ আছে বুজিছ। এইবিলাক থাকিবই আৰু। আচ্ছা, এটা কথা নহয়, মই তোকে বিচাৰি আছিলো বুজিছ। কিয় বিচাৰিছিলি মোক? পকেটত একেবাৰে পইচা নাই বুজিছ, 100 টকা এটা দেচোন। কেতিয়া ঘূৰাই দিবি তই মোক? 3 দিনৰ পিছত দিম। চাবি আকৌ, ঘূৰাই নিদিলে কিন্তু মই তোৰ লগত কথা নাপাতো আকৌ, জীৱনত কেতিয়া কথা নাপাতো মই তোৰ লগত। সঁচা নেকি? সঁচাই কৈছ নি তই? কি তই মিছাই কোৱা বুলি ভাবিছ নেকি? নাই বাবা। তেতিয়াহ'লে এটা কাম কৰ, তই 500 টকা দে মোক ধাৰ। হেল্ল'। হেল্ল' ডাৰ্লিং, কি কৰি আছনো? মই অফিচত বহুত বিজি বুজিছা। কি কথা আছে পটাপট কোৱা। শুনিছানে? কিয়? মই কিন্তু আমাৰ ড্ৰাইভাৰটোক আজি এৰি দিম দেই। আজি তাক চাকৰি পৰা খেদি দিম। কিয়? কি হ'লনো এইবাৰ? সি কি জগৰ লগালে তোমাৰ ওচৰত? যেনে তেনে আমি ড্ৰাইভাৰটো পাইছিলোহে, তাকো তুমি খেদি দিব লৈছা। কিয় মানে? ই আজি এসপ্তাহত মোক 6 দিন এক্সিডেণ্ট কৰি মাৰিব লৈছিলে। আজি 3বাৰ যেনে তেনে বাচি আহিছোঁ। এনেকৈ ৰাফ চলাই নহয়, মই খঙত একদম কি ক'ম আৰু, একদম জীৱনটো যেনে তেনে বচাই আনিছোঁ আজি। সেইকাৰণে তাক চাকৰিৰ পৰা আজি খেদি দিম মই। তোমাৰ কথা নুশুনো মই। এইবাৰ তাক মই নেৰিছোঁ। মোৰ হাতে বহি ধৰিলেও লাভ নাই, তাক মই এটা চান্সো নিদিওঁ। এইবাৰ তাক চাকৰিৰ পৰা খেদিমেই খেদিম। সেইবোৰ নকৰিবা বুজিছা। তাক চাকৰিৰ পৰা খেদি নিদিবা আৰু তুমি। মোৰ মুখলৈ চাই তাক এটা চান্স দিয়া আৰু, লাষ্ট চান্স এটা দিয়া আৰু তাক। ঐ ৰঘু, মই ইমান ইণ্টাৰেষ্ট দি পঢ়াই আছোঁ, তই ক্লাছত শুই আছ? কিয় শুই আছ তই? লাগে নেকি 2 মান? বাইদেউ, আপোনাৰ মাতটো ইমান শুৱলা, একেবাৰে কুলি চৰাইৰ দৰে। সেইকাৰণে আপোনাৰ কথাখিনি শুনি শুনি মোৰ টোপনিয়ে আহি গ'ল। হা? কি ক'লি তই? বাকীবোৰেতো মোক মাতটো শুনি আছে, সিহঁতৰ কিয় টোপনি ধৰা নাই? মোক বুঢ়া বনাব আহিছ তই? কাৰণ বাইদেউ, বাকী ল'ৰা ছোৱালীয়ে আপোনাৰ কথাত একো মন দিয়া নাই। মইহে ভালকৈ মন দি ধ্যান দি শুনিছোঁ, সেইকাৰণে সিহঁতৰ টোপনি ধৰা নাই আকৌ।